দুষ্টান্ত কখনোই হলো অরিনাতে আজীবন রাজ্যই ঘুরে যাওয়ার কোনো প্রয়োজন নাই। আজীবন ফিরতে নাই, আজীবন বাঁচতে নাই। মহিতা দুষ্টান্ত লক্ষ্য মন্দির সেনাপতি কুন্দরাজ কাছে মন থেকে রাজ্যলয় পুঠিয়াই কুন্দরাতকে মূল্যগতে রাখিব লাগিব। কোন তোমালোক? কোন তোমার বিচারিছ? আমি কর্ণদত্ত রাজার পুত্র ধর্মাক্ষকে বিচারিছু। কর্ণদত্ত রাজার পুত্র ধর্মাক্ষর নাই? কি নয়, ধর্মাক্ষর মৃত্যু ঘটিছে। ধর্মাক্ষর মৃত্যু মৃত্যু ঘটিছে। কেতিয়াও সম্ভৱ হ'ব নোৱাৰে। অগস্তি আশ্ৰমত আহাৰ বিচাৰি অহা কুমাৰৰ কেতিয়াও মৃত্যু হ'ব নোৱাৰে। মই যি কৈছো সেয়াই সঁচা। মন্ত্ৰীবৰ, কুমাৰ ধৰ্মাক্ষৰ মৃত্যু বতৰা ৰাজাক কেনেকৈ দিমগৈ? যদি কুমাৰৰ মৃত্যু ঘটিছে তেন্তে মৃতদেহ ক'ত? মৃতদেহ কুমাৰৰ মৃতদেহ কুমাৰৰ মৃতদেহ তোমালোকে কুমাৰৰ মৃতদেহ কেতিয়াও বিচাৰি নোপোৱা। কুমাৰৰ মৃতদেহ এই দুটাই কোলাচলৰ দেহতে কেতিয়াবাই বিলীন হৈ গৈছে। বুজিছো সেনাপতি। অগস্তিৰ শপত কুমাৰ কুলাচলৰ দানৱত হল পৰিণত। সেনাপতি কুলাচল ৰাজ্যলৈ উভতি যাওঁ ব'লা। ৰাজ্যলৈ 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 ৰাজ্য ৰাজ্য মোৰ কোনো ৰাজ্য নাই। মই মোৰ নিজৰ ৰাজ্যত থাকিবি। মন্ত্ৰী ডাঙৰীয়া, আপুনি নিজ ৰাজ্যলৈ ঘূৰি যাওক আৰু সেনাপতি কুন্দৰাত আজিৰ পৰা তুমি মোৰ লগত থাকিবা। আহা কুন্দৰাতে, কোনো কথা নাই। মোৰ আদেশ, আপুনি নিজ ৰাজ্যলৈ ঘূৰি যাওক। কুন্দৰাত